যোৰহাট মেডিকেল কলেজ হাস্পতালত কোভিডৰ সংক্ৰমণ। যোৰহাট মেডিকেল কলেজ হাস্পতালত জ্যেষ্ঠ চিকিৎসক শিক্ষাৰ্থীসহ ২৭ জনৰ দেহত কোভিড সংক্ৰমণ। কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ। দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কগৰাকীক। শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আলীয়ে। মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উদ্বোধন কৰা হ'ল মিছন বসুন্ধৰাৰ। ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱা সহজলভ্য কৰাৰ বাবে এই আঁচনি উদ্বোধন কৰা হয়। গান্ধী জয়ন্তীৰ দিনটোত মুখ্যমন্ত্ৰীৰ ঘোষণা, ব্ৰহ্মপুত্ৰৰ চৰত নহয় এইবাৰ পূব শৰণীয়াত সন্দেহযুক্ত নাগৰিকৰ দখল, শীঘ্ৰেই হ'ব উচ্ছেদ। অসম চুক্তি ৰূপায়ণৰ বাবে ৮জনীয়া উপ সমিতি গঠন। এই উপ সমিতিৰ সভাপতি অসম চুক্তি ৰূপায়ণ আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা। ছাত্ৰৰ ৰূপত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। শনিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে নামভৰ্তি কৰে সংস্কৃত ভাষাৰ এক ২বছৰীয়া পাঠ্যক্ৰমত। সংস্কৃত ভাষা প্ৰচাৰ আৰু প্ৰচাৰৰ লগতে নিজে শিকাৰ উদ্দেশ্যৰে এই পাঠ্যক্ৰমত নামভৰ্তি কৰিছে বুলি তেওঁৰ মন্তব্য। মেডিকেল এমাৰ্জেঞ্চি মানে GNRC, ষ্ট্ৰোক, মূৰৰ আঘাত, পথ দুৰ্ঘটনা, হাৰ্ট এটেক বা অন্য যিকোনো মেডিকেল এমাৰ্জেঞ্চিৰ ক্ষেত্ৰত পলম নকৰিব। তৎক্ষণাত ডাইল কৰক GNRCৰ নম্বৰ 1800-345-0011। বিনামূলীয়া এম্বুলেন্স সেৱা, দুৰ্ঘটনাগ্ৰস্ত আৰু জৰুৰীকালীন ৰোগীৰ বাবে প্ৰথম ২৪ ঘণ্টা বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা থকা ভাৰতবৰ্ষৰ একমাত্ৰ চিকিৎসা প্ৰতিষ্ঠান হৈছে GNRC। ২৪ ঘণ্টাই ষ্ট্ৰোক, হাৰ্ট এটেক, ট্ৰমাৰ চিকিৎসা, অস্ত্ৰোপচাৰৰ সুবিধা থকা GNRCৰ জৰুৰীকালীন বিভাগ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বোৎকৃষ্ট। ৰাইজৰ সুবিধাৰ বাবে ইয়াত ২৪ ঘণ্টাই ছুপাৰ স্পেচিয়েলিটি আৰু এমাৰ্জেঞ্চিৰ ডাক্তৰ উপস্থিত থাকে। ৩৪ বছৰে আপোনালোকৰ সেৱাত উৎসৰ্গিত GNRC।